এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড বেলতলাৰ চাৰ্বেৰ চন্দননগৰত এক হত্যাকাণ্ড সংঘটিত হৈছে। ঘৰৰ ভিতৰতে হত্যা কৰি থৈ যায় বৃদ্ধ দম্পতীক। কোনো দুৰ্বৃত্তই ননী বৰুৱা আৰু মীনা বৰুৱা নামৰ বৃদ্ধ দম্পতীক হত্যা কৰা সন্দেহ কৰা হৈছে। কৰ্মসূত্ৰে তেওঁলোকৰ দুয়োগৰাকী কন্যা বাহিৰত থাকে বুলি জানিব পৰা গৈছে। হয়তো তাৰে সুযোগ গ্ৰহণ কৰি কোনো দুৰ্বৃত্তই হত্যা কৰা সন্দেহ কৰা হৈছে বৃদ্ধ দম্পতীহালক। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজসকল আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মানে 86 ইয়াৰ্ছৰ হয়, মোৰ নিজৰ জেঠাই হয়। 86ৰ ল'ৰা ছোৱালী বাহিৰত থাকে, এজন ডক্টৰ হয়, লণ্ডনত থাকে, জীয়েক থাকে ইয়াত, আৰু ছেকেণ্ড জীয়েক থাকে বম্বেত। ইয়াতে কেয়াৰটেকাৰ থাকে। ৰাতিপুৱা আমি গম পাইছোঁ ইয়াতে আপোনাৰ মানে অৱস্থা মানে এতিয়াতো মৰিয়ে আছে বুলি কৈছে আৰু এতিয়া ডক্টৰে ৰিটায়াৰ্ড এইবিলাক খুলিছে যেতিয়া সাৰ পাইছে চাগৈ, সাৰ পাই পেলাই মানে হেৰি কি কয় সাৰ পোৱা দেখি পেলাই মাৰি পেলালে। নহয়, কোনে প্ৰথমে মানে এওঁলোকৰ একেবাৰে বাচ্ছাৰ পৰা কাম কৰা মানে ৰাখিছে, একদম বাচ্ছা নিজৰ ছোৱালী, তেওঁৰ নাতি পুতিবিলাকক মানে বাচ্ছাবিলাকক তেওঁলোকে পঢ়া শুনা কৰাইছে ইংলিছ মিডিয়ামত। সেই তেওঁ গৈছে ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে হেৰি কৰিবলৈ গৈছে, দৰ্জা খোলা আছে।